Hello friends, welcome to my channel JD Technical TV. আজি মই আপোনালোকক ক'বলৈ গৈ আছো WhatsAppৰ এনে এটা ট্ৰিক্সৰ বিষয়ে যেটো আপোনালোকৰ বহুতেই হেতু জানে আৰু বহুতেই নাজানে কেনেকৈ আপুনি কোনো এটা WhatsApp নাম্বাৰ সেভ নকৰাকৈ সেই নাম্বাৰটোত আপুনি মেছেজ যিকোনো ধৰণৰ মেছেজ কৰিব পাৰিব তাৰ কাৰণে বন্ধুসকল আপোনালোকে যিকোনো ব্ৰাউজাৰ ওপেন কৰিব লাগিব মই গুগল ব্ৰাউজাৰ ওপেন কৰিছো আৰু তাত আপোনালোকে সাৰ্চ কৰিব লাগিব wp.me তাৰ পাছত আপোনালোকে এডাল স্লেশ দিব লাগিব তাৰ পাছত 91 দিব লাগিব যেহেতু ইণ্ডিয়ান নাম্বাৰ হয় তাৰ পাছত আপোনালোকে যেটো নাম্বাৰত মেছেজ কৰিব বিচাৰে সেই নাম্বাৰটো ইয়াত মাৰিব লাগিব নাম্বাৰটো মই মোৰ ফ্ৰেণ্ড এজনৰ নাম্বাৰ ইয়াত মাৰিছো আৰু যেতিয়া আপুনি ফ্ৰেণ্ডৰ নাম্বাৰটো মাৰি সাৰ্চ কৰিব তেতিয়া যদিহে ফ্ৰেণ্ডজনৰ WhatsApp আছে তেনেহলে এনেকুৱাকৈ WhatsApp ওপেন হ'ব আৰু আপুনি যিকোনো মেছেজ কৰিব পাৰিব মই মেছেজ কৰি দেখুৱাই দিছো বাৰু তো ফ্ৰেণ্ডছ গম পালে আপোনালোকে কেনেকৈ যিকোনো এটা নাম্বাৰ সেভ নকৰাকৈ WhatsAppত মেছেজ কৰিব পাৰি আৰু ভিডিওটো আজিলৈ মানে যদি ভাল পালে ভিডিওটো লাইক কৰক আৰু ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰক